रूपसी बीएमसी परबतजरा फरेस्ट डिविजनआ दिनै सारायसर बिलाव सावरायमेल खुंफुंदों। बीटीसीआव गासै 21 बीएमसी आफादखौ लानानै थांनानै थानो थाखाय गोथां गुनगोनां बायदि गोनांथिखौ लाखिनायनि गोनांथिनि सोमोन्दै सोद्रोमाफोरनि सायाव खामानि मावनायनि बोसोन होनाय बायदिखौ लानानै मोनसे सावरायमेल खुंफुंदों। कक्राझार जिल्ला परबतजरा महकुमा रूपसी फरेस्ट रेन्जनि सारायसर बिलाव बीएमसीनि सोमोन्दै गोनांथार सावराय जथुम खुंनायाव गाहाय आलासि महरै बाहागो लादों बीटीसीनि हाग्रा बिफाननि मावफुं सोद्रोमा जेम्स बसुमतारी आरो बीटीसीनि नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ दिनैनि जथुमायाव बाहागो लाफैदों। लोगोसे परबतजरानि हाग्रा बिफाननि DIFO आरो रेन्ज अफिसारफोरनि अनगायैबो हाग्रा बिफाननि गोबां मावफारियाफोरा बाहागो लादों। नंगौ, गोथाङै थांना थानो थाखाय मानसिनो बिफां-लाइफां, जिब-जुनार आरो हा दै गासैखौबो संरैखाथि होनाय बायदि बायदि बिथिंनि सोमोन्दै गोनां सावरायनायफोरखौ नुनो मोननाय जादों। आसाम स्टेट बायोडाइभार्सिटी बोर्ड আজি যেটো আমাৰ ওয়ার্কশপটো পাতা হৈছে ইয়াতে বিটিসি আমাৰ বায়োডাইভাৰ্সিটি মেনেজমেন্ট কমিটি যিখন আছে 21টা বায়োডাইভাৰ্সিটি মেনেজমেন্ট কমিটিখন আমি 2014 গঠন কৰা হৈছিল। তো এতিয়া বিটিসি ইলেকশনৰ পাছত গোটেই কমিটিখন নতুনকৈ ৰিকনস্টিটিউশন কৰিব লাগে। ৰিকনস্টিটিউশন কৰি যেটো বিএমসিৰ মেন্ডেট আছে, আমাৰ তিনিটা মেন্ডেট, আমাৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা, আমাৰ সাস্টেইনেবল ইউটিলাইজেশন অফ ৰিসোৰ্সেস আৰু আমাৰ ফেয়াৰ এণ্ড ইকুইটেবল শ্বেয়াৰিঙৰ যেটো মেন্ডেট আছে এইটো আগলৈ নিবলৈ কাৰণে আমাৰ বিএমসি আমাৰ মেম্বাৰ্স বা সেক্ৰেটাৰী যেটো হ'ব সিহঁতকক মানে এৱাৰনেছ কৰাৰ কাৰণে আজি এখন ওয়ার্কশপটো পাতা হৈছে। আৰু আমি বহুত ধন্যবাদ যে আমাৰ বিটিসি আমাৰ EM ছাৰ আৰু মেডাম আহিছে আৰু এইটো কাৰণে আমাৰ মানুহবিলাকৰ লগতো বহুত উৎসাহ যে একচুৱেলি মানে আমি বহুত ধৰণৰ এৱাৰনেছ আগতেও কৰিছোঁ ডিভিজন লেভেলত। আজি ফাৰ্ষ্ট টাইম আমাৰ এনেকৈ গোটেই ডিভিজনবিলাকৰ মানে লগ হৈ ইয়াতে আমাৰ পৰবতজৰা ৰেঞ্জত এইটো আপোনাৰ ৰূপসীত পাতিছোঁ। ফাৰ্ষ্ট টাইম এনেকুৱা এখন ওয়ার্কশপ হৈছে আজি। আৰু আশা কৰিছোঁ যে আজি যেটো অনুষ্ঠানটো আমি বহুত মানে সাকসেসফুল হৈছে আৰু আমি আশা কৰিছোঁ যে এতিয়া নতুন কমিটিখন সোনকালে গঠন কৰি আমি কামবিলাক যেটো জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ যেটো কাৰ্য কৰিব লগা আছে এইখিনি আগবাঢ়ি নিব পাৰিম বুলি আজি আমি আশা কৰিছোঁ। এইখিনিয়ে আমি আজি উদ্দেশ্য ওয়ার্কশপটো পাতাৰ। বার্ড সেঞ্চুরি গঠন করা কথা বার্ড সেঞ্চুরিটো একচুৱেলি আমাৰ জৈৱ বৈচিত্ৰ্য আইনৰ আণ্ডাৰত সেঞ্চুৰিটো আমাৰ কভাৰ নকৰে। আমাৰ এইটো মই যেটো আজি কৈছোঁ যে আমাৰ বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট যদি ৰাইজবিলাকে যদি বিচাৰে এইটো এটা যেটো বিএমসি যাৰ আণ্ডাৰ ৰূপসী বিএমচিয়ে যদি প্ৰপ'জেল পঠায় যে এখন হৰেশ্বৰ বিল যেটো বহুত ইম্পৰ্টেণ্ট বিলখন হয়, তো ইহঁতি যদি এটা আমাৰ বায়োডাইভাৰ্সিটি একৰ আণ্ডাৰত যদি এটা বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট হিচাপতে ইহঁতি এটা প্ৰপ'জেল দিব পাৰে যে ঘোষণা কৰিবৰ কাৰণে। যেনেকৈ আমাৰ অসমৰ অকল 3টা বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট আছে বৰ্তমান, তো বিটিচিৰটো এতিয়ালৈকে এটাও নাই। যদি ৰাইজে যদি বিচাৰে ইহঁতি এটা প্ৰপ'জেল দিব পাৰে চেংচুৰী ঠাই আমি এজ এ বায়োডাইভাৰ্সিটি বৰ্ড আৰু বায়োডাইভাৰ্সিটি এক্টৰ আণ্ডাৰত এটা বায়োডাইভাৰ্সিটি হেৰিটেজ সাইট ডিক্লেয়াৰ কৰাৰ কাৰণে যেতিয়া আমিও চেষ্টা কৰিব পাৰিম আৰু কমেণ্ট আলোচনা কৰিব পাৰিম।